প্ৰাইভেট যিটো বাইকেদি ভাড়া মাৰিব দিছে ৰিপিডি বুলি কয়, সেইটোতো একদম আমাৰ ক'ব গ'লে আমাৰ অসম চৰকাৰৰ দ্বাৰা আপোনাৰ এই যে যিটো পৰিবহণ বিভাগ বুলি কয়, এই বিভাগটোৰ একো নাই। যিটো ৰাজহাড় বুলি কয়, সেই ৰাজহাড়ডালে নাই। জীৱন আৰু জীৱিকা, জীৱনটো ভালকৈ জীয়াই থাকিবৰ কাৰণে আমি জীৱিকা উপাৰ্জন কৰিব লাগে। কোনোবাই যদি জব কৰিছে, কোনোবাই বিজনেছ কৰিছে আৰু কোনোবাই দিন হাজিৰা কৰি পেটৰ ভাত মুঠি মোকলাবৰ কাৰণে হাজিৰা কৰিছে। আজি মই আপোনালোকক অটো চলাই নিজক আৰু নিজৰ পৰিয়ালটোক পোহপালন দিয়া কিছুমান লোকৰ লগত আপোনালোকক চিনাকি কৰি দিম আৰু মই নিজেও চিনাকি হ'ম। নমস্কাৰ, আপোনাৰ নামটো কি আছিলে? মনোৱাৰ হুছেইন খান। নামটো ৰসমত আলী। মই ইউছুফ আহমেদ, গুৱাহাটী অটো ৰিক্সা অনাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট। আপুনি কিমান বছৰৰ পৰা অটো চলাইছে? মই 93ৰ পৰা চলাইছোঁ। মোৰ 21 বছৰ চলি আছে। মই 86ৰ পৰা চলাইছোঁ। মই 87ৰ পৰা চলাইছোঁ। বহুত বছৰে হ'ল। মাজত ডিভাইডাৰ নাছিলে, ছিংগুল ৰাস্তা আছিলে, ষ্ট্ৰিট লাইট নাছিলে, এইবোৰতো নাছিলে, ফ্ৰণ্ট অটো আছিলে, লেম্বি অটো আছিলে, এইবোৰ চলোৱা মানুহ হয়। আপুনি এনেই কোনটো টাইমত আহে আৰু কোনটো টাইমত যায় অটো চলাই কেনে? ৰাতিপুৱা ধৰক 8টামান বজাত আহোঁ আৰু ৰাতি 8:30 9টামানত যাওঁ আৰু এনেকুৱা। আগতেতো মই 18 ঘণ্টাত ডিউটি কৰিছিলোঁ। ষ্টেচনত লগাইছিলোঁ আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈকে গাড়ী চলাইছিলোঁ। আপুনি কেইটামান বজাত ওলাই আৰু কেইটামান বজাত ঘৰলৈ যায়? মই ৰাতিপুৱা 9টামান বজাত ওলাই আহোঁ আৰু গধূলি 6টা 7টাত গুচি যাওঁ। ল'ৰা ছোৱালী আছে ঘৰত, ল'ৰা ছোৱালী নিশ্চয় পঢ়ি আছে, সিহঁতক পঢ়াব লাগে। পঢ়াব লগাৰ কাৰণে অলপ সোনকালে যাওঁ। আপোনাৰ এনেই মিনিমাম আৰু মেক্সিমাম পইচা কিমান ইনকাম হয় অটোৰ পৰা? মিনিমাম 200 টকাই হৈ আছে। 200 টকাৰ ওপৰত নহয়। কেতিয়াবা কি হয়, মানে চাউল কিনিলে দালি কিনিবৰ পইচা নাই, দালি কিনিলে মিঠাতেল কিনিবৰ পইচা নাই, তেনেকুৱা হৈ যায়। মানে লকডাউনৰ কাৰণে এনেকুৱা পৰিস্থিতি হৈছে। আগতে লকডাউনৰ আগতে কিবা এটা হৈছিলে, এতিয়া লকডাউনতো বন্ধই থাকিলে। লকডাউনৰ পিছৰ ভাগৰ পৰা এনেকুৱা হৈছে, কেতিয়াবা ধৰক 300-400 টকা হয়, কেতিয়াবা তাকো নহয়। আজিতো নায়েই। অটো চলাই আপোনাৰ পৰিয়ালটো পোহপালন দিয়াত আপোনাৰ একো অসুবিধা হোৱা নাই? ভালকৈ পোহপালন দিব পাৰিছেনে? আগতে একো অসুবিধা হোৱা নাছিল, কিন্তু আজি কিছু বছৰৰ পৰা অলপ অসুবিধাত ভুগিছোঁ। কাৰণ কেনেকুৱা অসুবিধা অলপ ক'বনে? প্ৰাইভেট যিটো বাইকেদি ভাড়া মাৰিব দিছে ৰিপিডি বুলি কয়, সেইটোতো একদম আমাৰ ক'ব গ'লে আমাৰ অসম চৰকাৰৰ দ্বাৰা আপোনাৰ এই যে যিটো পৰিবহণ বিভাগ বুলি কয়, এই বিভাগটোৰ একো নাই। যিটো ৰাজহাড় বুলি কয়, সেই ৰাজহাড়ডালে নাই। কাৰণ আমি কমাৰ্চিয়েল গাড়ী ইমান পইচা খৰচা কৰি, ইমান ইঞ্চুৰেঞ্চ বনাই, ইমান টকা প্ৰিমিয়াম দি পেলাই আমি চলাই আছোঁ, সেইবোৰৰ একো নাই চলাবৰ কাৰণে অনুমতি দিছে। এতিয়া কোনে দিছে সেইটো নাজানো, তেওঁলোকক অৱগত কৰোৱা হৈছিল। আমাৰ নিচিনা জ্যেষ্ঠ চালকবিলাকেই গৈ অৱগত কৰাইছিলোঁ অফিচত, কিন্তু তেওঁলোকে কোনো বলিষ্ঠ ভূমিকা গ্ৰহণ নকৰিলে। সুবিধা হৈছে ওলা উবেৰতকৈ এই যে যিটো আমাৰ ৰিপিডি বুলি কয়, বাইকেদি ভাড়া মাৰিছে, প্ৰাইভেট গাড়ী দি আমাৰ পেটত লাদ দিছে, সেইটো বন্ধ নকৰাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। আপোনালোকে কিবা চৰকাৰক কিবা অনুৰোধ কৰিব বিচাৰিব নেকি? চব সমস্যাকে সমাধান কৰিছে চৰকাৰে, কিন্তু আমাৰ অটোৱালাক সমস্যা সমাধান কৰিব পৰা নাই। কৃষকক লোন দিছে, কৃষক লোন, কিছুমান এনেকুৱা বেকাৰ লোন দিছে, কিন্তু অটো ষ্টেণ্ড হিচাপে, অটোৱালা হিচাপে আমাক কোনো সমস্যা চৰকাৰে সমাধান কৰি দিব পৰা নাই। ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 12টা, কেতিয়াবা 1টাও বাজি যায়, বনি নহয়। আৰু তেলৰ সংখ্যা, তেলটো বাঢ়ি গৈছে, তেলৰ দাম বাঢ়ি গৈছে, কিন্তু ভাড়া নাইয়ে। এনেকুৱা হৈছে আমাৰ সমস্যা। কিন্তু চৰকাৰে আমাক এবাৰ চোৱা নাই যে ইমান হাজাৰ অটোৱালা, ইমান শিক্ষিত অটোৱালা আছে। আমাৰ অটোৱালা যদি আমি নাথাকোঁ, কিন্তু এতিয়া মহানগৰীত বহুত সমস্যা হয়, কিন্তু আমি সেই সমস্যাবিলাক সমাধান কৰি আছোঁ কিমান কষ্টৰ মাজত। কিন্তু চৰকাৰে আমাক কোনো দিন আমাৰ প্ৰতি এবাৰ চোৱা নাই যে এককালীন এটা সাহাৰ্য দিওঁ, অটোৱালা হিচাপে যে এনেকুৱা এটা দান বৰঙণি দিওঁ, কিন্তু কোনো এটা আমাক চৰকাৰে আজিকনি আমাক এই উচুকনি দিয়া নাই। এতিয়া আপোনাৰ চেনেল যোগে ক'ব লাগিব, এনেইতো লিখিত দিছোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ট্ৰেন্সপৰ্ট মিনিষ্টাৰ, তেখেতক লগ ধৰিব যাতে তেখেতে আমাক দেখাই দিছিল কমিশ্যনাৰ দেখাই দিছিল দ্বিতীয়। আমি এইবোৰ কৰিছোঁ, নকৰা নহয়, কিন্তু তেওঁলোককতো এতিয়া আমি ঢুকি নাপাওঁ। তেওঁলোকে আহিব কেইদিনমান পিছত, ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিব, কিন্তু এতিয়াতো তেওঁলোকে আমাৰ কাৰো ৰাইজৰ নিজৰ নহয়। পাৰিলে
এই ৰিপিডিউ বোলা কিবা এটা যে ব্যৱসায় ওলাইছে পৰিবহণ বিভাগৰ ব্যৱসায়, এই ব্যৱসায়টো বন্ধ কৰিলে আমি খুব ভাল পাম। আৰু নহ'লে হালধীয়া নাম্বাৰবিলাক কমাৰ্চিয়েল বনাই দিয়ক, ভাড়া মাৰক, ল'ৰাকো দিয়ক, ছোৱালীকো দিয়ক, আমি আপত্তি নকৰোঁ। পাৰিলে আমি চলাম, এইটোত নোপোচাই আমি এইটো চলাম। চলালোঁ বহুত বছৰে, বুঢ়াই হৈ গ'লোঁ। ধন্যবাদ। আমি সকলোৱে শুনিলোঁ এখেতসকলৰ সমস্যাবিলাক। এখেতসকলৰ যিবিলাক সমস্যা মই শুনিলোঁ মোৰ বহুতেই বেয়া লাগিছে। মোৰ ফালৰ পৰা মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, যেনেকৈ বেলেগ বেলেগ সমস্যাবিলাক সমাধান কৰাত চৰকাৰে সহায় কৰিছে, ঠিক তেনেদৰে অটো চালকসকলৰো সমস্যা কিছু পৰিমাণে হ'লেও সমাধান কৰিবৰ কাৰণে চৰকাৰে যাতে আগুৱাই আহে, মোৰ এইটোৱেই ৰিকুৱেষ্ট। যোনদিনাখন অটো চালকসকলে কিবা কাৰণত বন্ধ দি দিয়ে, আমাৰ পেচেঞ্জাৰসকলৰ, আমাৰ জনসাধাৰণৰ বহুতেই প্ৰব্লেম হয়। কাৰণ কিয়, অটো চালকসকলে আমাৰ যাত্ৰীসকলক বহুতে সুবিধা দি আছে। আমি বহুত সহজতে এটা জেগাৰ পৰা এটা জেগালৈ যাব পাৰোঁ। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱাও হয় আমি জেগাটো চিনিয়েই নাপাওঁ, অটো চালক এজনক জাষ্ট জেগাটোৰ নামটো কৈ দিওঁ আৰু এখেতসকলে বহুত ধুনীয়াকৈ সেই জেগাটোত আমাক নমাই দিয়ে। সদায় এখেতসকলে নিজৰ কৰ্ম ইমান ধুনীয়াকৈ কৰি গৈ আছে। ভাল বেয়া ৰাস্তা, চিনাকি অচিনাকি পেচেঞ্জাৰ সকলোকে এখেতসকলে একদম খুব ধুনীয়াকৈ লৈ গৈ খুব কম পইচাতেই আমাক ছাৰ্ভিচ দি আছে। আজি মই বহুকেইজন অটো চালকৰ লগত কথা পাতিলোঁ আৰু কথা পাতি মই এইটো বুজি পালোঁ, যিকেইজন অটো চালকৰ লগত কথা পাতিছোঁ তেখেতসকলৰ বহুকেইজনেই বহুত বছৰৰ পৰা অটো চলাই আহিছে। তেখেতসকলে যেতিয়া অটো চলাইছিল তেতিয়া ৰাস্তা ঘাট বহুত বেলেগ আছিল আৰু এতিয়া ৰাস্তা ঘাট বহুত সলনি হৈ গৈছে। কিন্তু তেখেতসকলৰ জীৱনৰ যুদ্ধ আজিৰ পৰা 20 বছৰ আগত যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই আছে, বৰঞ্চ অলপ বেছিহে হৈছে। মই এটা কথাই সকলোকে ক'ব বিচাৰোঁ, আমি যদি সকলোৱে ইজনে সিজনৰ প্ৰব্লেমবিলাক অলপমান বুজি পাওঁ বা বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সকলোৱে জীৱনটো জীয়াই থকাত অলপ হ'লেও সহজ হ'ব। আপোনালোকে মোৰ চেনেলটো চাই ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। আৰু তেতিয়া মোৰো ইউটিউব চেনেলটো চলাই নিয়াত অলপ সহজ হ'ব। আপোনালোকে চাই থাকক মোৰ চেনেল মৰ্জিনা বেগম।